বন্ধুসকল আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আৰু এয়া হৈছে কলিকতাত কৈছিলোঁ নহয় আগৰ ভিডিঅ'ত যে বিয়া আছে আৰু এনেকৈ বিয়া খাবলৈ আহিছিলোঁ। আৰু এয়া হৈছে কইনাৰ ওচৰলৈ আহিছে এতিয়া বস্তুবিলাক দৰা ঘৰৰ পৰা তত্ত্ব বুলি কয়, বেংগলীত ইয়াতে তত্ত্ব বুলি কয়। আৰু যেনেকুৱা আমাৰ অসমীয়াত যেনেকৈ দৰা ঘৰৰ পৰা যায় কইনা ঘৰলৈ বস্তুলৈ এনেকুৱা আহি পালোঁ। আহি পাই লগে লগে ডেক'ৰেশ্যনবিলাক দেখা পাই খুব ভাল লাগিল। সেই বুলি অকণমান খোৱা বস্তুবিলাক চাবলৈ গ'লোঁ। আৰু এয়া স্নেক্স ৰৈছে ভেজিটেবল চব। অকণমান ঘূৰি পাকি চালোঁ এনেকৈ কি আছেনো। এয়া হৈছে নেমু টেঙাৰ ৰস, আপুনি কি খাব বিচাৰে ক'লা যিয়ে খাব নিবিচাৰে ইয়াতে পাব। এয়া ধুনীয়াকৈ সজোৱা এখন ডেক'ৰেশ্যন দিয়া দেখিছে নহয়, নেমু পানী কোক চববিলাক এই হৈছে এটা ছেকশ্যন। আৰু মানে কাউণ্টাৰ ভিতৰত আৰু এটা কাউণ্টাৰ আছে যিহেতু এয়া লেখা আছে কি। তাৰপিছত এয়া হৈছে ধুনীয়া সজোৱা কিন্তু ড্ৰিংকছৰ গিলাচবিলাক খুব ভাল লাগিল চাই পেলাই। এইটো হৈছে চাহৰ কফিৰ ছেকশ্যন, মানে চাহ কফিৰ ষ্টল দেখাই পাইছে। আৰু এয়া হৈছে স্নেক্স ভেজিটেবল চব। এইবিলাক চব ভেজিটেবল পানীৰ আৰু মাকৈ দি বনোৱা সৰু সৰু পঢ়া নিচিনা খাবলৈ খুব ধুনীয়া স্নেক্স এটা। ধুনীয়া সজোৱা ধুনীয়া ডেক'ৰেশ্যন দেখা পালে খুব ধুনীয়াকৈ সজাইছে। এয়া হৈছে কাবাব। আৰু এনেকৈ আহি পালোঁ কইনাৰ ওচৰলৈ। আৰু কইনাজনী যে ইমান খুচি হৈ গৈছে, মানে দৰা ঘৰৰ মানুহবিলাকক মানে হেৰি কৰিছে আৰু খুচি হৈছে দেখা পাই। তাৰপিছত এনেকৈ চালোঁ মই, ডেক'ৰেশ্যনটো খুব ধুনীয়া লাগিছে। ঘূৰি পাকি গোটেইখিনি খুব ধুনীয়াকৈ সজাইছে ডেক'ৰেশ্যন দেখাই পাইছে। ইমান ধুনীয়াকৈ সজাইছে।